আজি যে বৰ গৰম পৰিছে দেই এই যিমানে গৰম পৰিলেও আজিকালি বোৱাৰীবোৰৰ নিচিনাকে চিট ভলঙা খাই ঘণ্টা জৰি শুব নোৱাৰো দেই এই বাহি বন কৰি চেকনিয়ে ফুই আমাৰ মহাৰাণী শুই থকা দেখিয়ে মোক কিবাখন লাগে আৰু ফটা কাপোৰ দুটামান আছে তাকে বোলো চিলাই লওঁ এই বৰ বেজীটোতো আকৌ কিবা জলক তবক হয় নহয় সূতা এডালকে সোমাব নোৱাৰো আগতে সেই সৰু অকণি অকণি বেজীত সূতা সোমোৱাই অতবোৰ ৰুমাল কৰিলোঁ অতবোৰ ডেকা ল'ৰা দিলোঁ এই মিতি কুটুম আহিলেও সেই ৰুমালহে যাছোঁ চেনেহত এতিয়া আকৌ সেই সূতাডালকে সোমোৱাব নোৱাৰো হ'লো নহয় ফটা কাপোৰকেইটা চিলাবলৈও কিবা দিগদাৰখন হৈছে সোমাও কটা এই সোমা সোমালে এই আগতে নিজৰ ফৰক নিজে চিলাই স্কুললৈ পিন্ধি গৈছিলোঁ নিজৰ ব্লাউজো নিজেই চিলাইছিলোঁ আজিকালি বোৱাৰীয়ে আমাক জোৰে পাব নিচেইকে নাপায় আগতে আমি ৰাতিপুৱা শুই উঠি ঘৰৰ বাহি বন কৰি পথাৰলৈ যাওঁ পথাৰ ৰুই আহি আকৌ 5 কিলোমিটাৰ দূৰলৈ খোজকাঢ়ি কলেজত পঢ়িবলৈ যাওঁ আজিকালি নিচিনা নহয় আগতে কলেজলৈ স্কুললৈ বহুত দূৰ যাব লাগে আজিকালি থিতাতে কেইবাখনো কলেজ জিনিঅ' নে মিনিঅ' কলেজ কেইবাখনো স্কুল চৰকাৰী প্ৰাইভেট য'তেই পঢ়া আজিকালি বোৱাৰী এইবোৰ ফটা কাপোৰ চিলাব নিচিয়েকে নিচিলায় আমাৰ মহাৰাণীক দেখিছোঁ নহয় কাপোৰ ফাটিলে বুলি ক'লে দলিয়ালে আৰু মেখেলাটো একেবাৰে ফাটি চিটি ওলমি যাবগৈ অলপ দিনৰ পিছত সেইখন নেদেখা আৰু সেইবোৰ ঘৰ চাফা কৰা কৰিব নকৈছোঁহে আৰু দেই মনটো ভাল লাগক বুলিয়ে কৈছোঁ আপোনালোকক পাই মহাৰাণী যি ধুন পেচ কত শাৰী কত জোতা বেগ দেখিয়ে কিবা মূৰটো আচন্দাই থাকে পাই আমি আকৌ কিবা এযোৰ কাপোৰ ফাটি চিটি শেষ নোহোৱালৈকে জান নমৰালৈকে পিন্ধিয়ে থাকোঁ আৰু এযোৰ লোৱাৰ কথা নাভাবোঁ আৰু ঘৰখনৰ উন্নতিৰ কথাহে চিন্তা কৰি থাকোঁ আজিকালি বোৱাৰী নকৈছোঁহে আৰু মোৰজনীতে পানী খাই গৈছোঁগৈ নহয় যিখনে ষ্টাইল পাৰ্লাৰলৈ সপ্তাহত গৈয়ে থাকে চুলি তুলি কাটি কিবা ফেচিয়েল নে মেচিয়েল কৰি সেইবোৰ কি কয়গৈ আৰু চুলি আগটি অকণমানি কাটিবলৈ সেই পাৰ্লাৰলৈহে যায় আমিতো চুলি নকটাকেই বুঢ়ী বৰ চলি আৰু বুঢ়ী হোৱা নাই বাৰু সিমান চুলি পকা নাই আমি আগতে ফ্ৰেছ মাল খোৱা নহয় চকু বাৰু অকণমান জলক তলক হৈছে আৰু চুলিত কলপ নাহানিলেও হয় বাৰু পকা নাই আজিকালি আকৌ বোৱাৰী কি ষ্টাইল চাবা কি ষ্টাইল চাবা কাম বন কৰিবলৈ আকৌ ক'লে যিখনহে বাহানা তামোল নেকাটে মূৰটো ঘূৰাই হেনো তামোলৰ গোন্ধ পালে মই জানো নহয় সেইটো কথা নহয় আচলতে মহাৰাণী তামোল কাটিলে চেকা লাগিব বুলি মোক দিয়ে আলহী আহিলে চিধা তাই তামোলৰ খৰাহীটো আহি মোক দিবহি মা তামোল কাটাবচোন মই চাহকণ বনাওঁগৈ মই তাইৰ কথা চব জানো নহয় কলডিল নেকাটে পচলা নেকাটে হাতত চেকা লাগিব আকৌ মাৰ ঘৰত এইবোৰ মই কাটিয়ে নাপালোঁ সেই বুলিহে কয় কেতিয়াবা এখেতে সৰু মাছ আনে নহয় নেবাচে সৰু মাছৰ গোন্ধ পালে তাই হেনো বোলে এই কেঁচা মাছবোৰৰ গোন্ধ পালে তাই হেনো কিবা বমি ভাৱ আহে খাবলৈ আকৌ কি চাবা সৰহকৈ তাইহে লয় মাছৰ জোলকণ ভাজিলে আকৌ তাই তেতিয়া বমি নহয় ভাজি খালে কিনো কম আৰু এইজনী কথা সেই ঘৰৰ ওচৰ দোকানখনলৈও খোজকাঢ়ি যাবলৈ বেয়া পায় স্কুটি লৈহে যায় ওচৰৰ কিবা মেজে কিবা বোলে নে কিটি পাৰ্টি টি পাৰ্টি বাৰ্থডে চব খাবলৈ তাই স্কুটি লৈহে যায় ষ্টেণ্ডাৰ্ড নকৈছোঁহে আৰু দেই ফটা মুখ যে নকৈ নোৱাৰো
মনটো পাতল লাগক বুলিয়ে কৈছোঁ আৰু ঘৰ গোটেই বাঢ়ি বন পাই মইহে কওঁ এই বাঢ়ি বন কৰি থাকিলে নিজৰ দেহাটো ভালে থাকিব বুলি চব কৰি থাকোঁ আৰু বোলো তই যি ক কৰি থাক কাম বন কৰি থাকিলে মোৰ দেহাটো ভাল হৈ থাকিব এই চাউল জৰা ধান জৰা ঘৰ মোচা এই নাতিহঁতৰ কাপোৰ ধোৱা এইসোপা গোটেইসোপা মইহে কওঁ মা কৈছোঁহে আৰু দেই অ' মা ভাত দিছোঁ খাবলৈ আহক দেই চিঞৰি আছে ভাত খাবলৈ এনে ভাল তাই ৰান্ধে যিখনে ৰান্ধে নকৈছোঁহে আৰু দেই কিবা গৰু দানা খোৱা নিচিনাহে লাগে তাকে খাওঁ আৰু ফুটা কপাল বুলি কয় যে বোৱাৰীজনী ভাল হ'লে ভাল বুজিছে এতিয়া উপায় নাই আৰু যি হ'ল হ'লে আৰু সেই ল'ৰাটোৱে একো নকয় তাৰ ডিঙিত দাঁত হ'বহি নহয় দাঁত হ'বহি ভয় কৰে নমস্কাৰ প্ৰণাম কৰিয়ে থাকে দেৱী সেইবোৰ মহাৰণী ক'ব নোৱাৰো মোক ভাত খোৱা নকৰিব আৰু আপোনালোকেও নক'ব আকৌ মনটো ভাল লাগক বুলিহে কৈছোঁ কাকো নক'ব দেই এতিয়া টপতে ভাতকেইটা খাই ল'বগৈ লাগিব ঠাণ্ডা হ'লে সেইবোৰ খাব নোৱাৰোঁ আৰু এনেও জুতি নাই নহয় তাকে হাঁহি মেলি খাওঁ আৰু বৰ ভাল লাগিছে নিচিনা কৰি এতিয়া গৰমে গৰমে খাই লওঁগৈ আকৌ আহিম বাৰু ভাতকেইটা খাই আহোঁগৈ আকৌ কথা পাতিম মনটো বৰ ভাল লাগিছে আকৌ আজি বোৱাৰী কথা বোৱাখন পাতিলোঁ যে কাকনো কম হয় কাক কম কোনে পঠিয়াব যাক কম বোলে কিবা কয় নহয় সিও লঠিয়াব সেইকাৰণে কাকো নকওঁ আপোনালোকক কৈছোঁ আৰু নিজৰ বুলিহে কৈছোঁ আকৌ তাকো যাওঁ ভাতকেইটা খাই লওঁগৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল পালে যদি কমেণ্ট কৰি আপোনালোকে জনাব যাতে মই পুনৰ আপোনালোকৰ মাজলৈ এনেধৰণৰ ভিডিঅ'সমূহ লৈ আনিব পাৰোঁ মোৰ শাহুৰ লগত এনে অভিজ্ঞতা নাই যিহেতু মই 1.5 বছৰৰ বাবে তেখেতক পাইছিলোঁ তেখেত অসুখীয়া আছিলে আৰু যিখিনি মই পাইছিলোঁ মোক যথেষ্ট মৰম চেনেহ কৰিছিলে কিন্তু কোনো শাহু বোৱাৰীৰ মাজত এনেধৰণৰ নোকজোক দেখিবলৈ পোৱা যায় কিন্তু যিসকলৰ মাজত এনেধৰণৰ আছে খেলি মেলি তেওঁলোকে এই ভিডিঅ'টো তেওঁলোকক দি দিব শ্বেয়াৰ কৰি দিব আৰু শাহুসকলে নিজৰ বোৱাৰীক নিজৰ যি হিচাপে গ্ৰহণ কৰিব লাগে আৰু বোৱাৰীয়েও নিজৰ শাহু শহুৰ নিজৰ পিতৃ মাতৃ জ্ঞান কৰিব লাগে নিজৰ যেতিয়া সম্পূৰ্ণ নিজৰ বুলি ল'ব আন্তৰিকতাৰে সঁচা হৃদয়ে তেতিয়া এনেধৰণৰ খেলি মেলিবোৰ নহয় যেতিয়া আমি বহুত বেছি ভাল পাওঁ তেতিয়া আমি ভুলবোৰ আমাৰ চকুত নপৰে কাৰোবাক বহুত বেছি ভাল পালে আৰু আমি যিমান পাৰোঁ গতিকে ঘৰৰ মাজত এটা সুন্দৰ বাতাবৰণৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'বৰ কাৰণে আমি পৰস্পৰ ইজনে সিজনক আমি সম্পূৰ্ণ সঁচা হৃদয়ে ভাল পাব লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো টিপিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ তেতিয়াহ'লে আহোঁ সকলোলৈ সঁচা হৃদয় বহু মৰম যাচিছোঁ বাই